বিশ্বতে বিৰল এক ৰোগ আহিছে অসমলৈ সাৱধান হওক আপোনাৰ শৰীৰ পংগু পৰ্যন্ত কৰিব পাৰে এই ৰোগে উপযুক্ত চিকিৎসা নাপালে যাব পাৰে জীৱন আপোনাৰ গিলেনবেৰীৰ প্ৰভাৱত পক্ষাঘাত নিশ্চিত নিৰাময়ৰ বাবে লাগে এবছৰ পৰ্যন্ত সঠিক চিকিৎসা অবিহনে মৃত্যুৰ শংকা বিশ্বতে অত্যন্ত বিৰল গিলেনবেৰী এতিয়া আমাৰ অসমলৈ আহিছে গুৱাহাটীত ইতিমধ্যে মৃত্যু হৈছে এগৰাকী যুৱতীৰ অসমলৈ আহিছে ভয়াৱহ গিলেনবেৰী জ্যোতিষীৰ ভৱিষ্যতবাণী বুলি পাতলাই নিদিব 2032 চনৰ 22 ডিচেম্বৰত পৃথিৱীত হ'ব মহাপ্ৰলয় মাত্ৰ 7টা বছৰৰ পিছত পৃথিৱীত চলিব ধ্বংসলীলা কোনো জ্যোতিষীৰ ভৱিষ্যতবাণী নহয় এয়া বিজ্ঞানীৰ সতৰ্কবাণী সংকটত ভাৰতৰ লগতে বিশ্বৰ বহুকেইখন দেশৰ কেইবাখনো মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰিছে ভয়ংকৰ তথ্য মহাকাশৰ পৰা পৃথিৱী অভিমুখে আহি আছে এটা বৃহৎ গ্ৰহাণু 2024 YR4 নামৰ এই গ্ৰহাণুটোৱে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি কৰাৰ সম্ভাৱনা পৃথিৱীমুখী এই গ্ৰহাণুটোৱে 2032 চনৰ 22 ডিচেম্বৰত খুন্দা মাৰিব পাৰে পৃথিৱীত নাছাই প্ৰকাশ কৰা বিশেষ প্ৰতিবেদনত স্পষ্ট কৰিছে ভয়ংকৰ কথা আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি উজনি অসমত বতাহ বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজুলী ঢেৰেকণিৰ লগতে বজ্ৰপাতৰো আশংকা ব্যক্ত কৰা হৈছে প্ৰচণ্ড ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা উজনিৰ 4খনকৈ জিলাত প্ৰচণ্ড ধুমুহাৰ লগতে নেৰানেপেৰা বৰষুণৰ এলাৰ্ট জাৰি ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ ধেমাজিত হাই এলাৰ্ট জাৰি বিজুলী ঢেৰেকণিৰ লগতে কিছু ঠাইত শিলাবৃষ্টিৰো এলাৰ্ট